আৰু আমাৰ মাজত উপস্থিত হ'ব পাৰিছে অসমৰ কেবিনেট মন্ত্ৰী শ্ৰীযুত অশোক সিংহাল ডাঙৰীয়া, তেখেতক आरो जोंनि गेजेराव BKWCनि चिफ बिजनेसर मार्केटिं फरायबाय आरो जोंनि गेजेराव दङ बिटिआरनि चिफ प्रमद बर' बिथांखौबो आङो गांसे आर'नाइजों फरायहरबाय। এই সময়ত আমি দুখন স্মৃতি গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছোঁ আৰু এই এখন স্মৃতি গ্ৰন্থ আৰু আদুলা কছাৰী ডাঙৰীয়াই যেতিয়া যদি অৱস্থাত আছিলে তেখেতে কেইটামান জেগা ভ্ৰমণ কৰিছিলে, ইয়াক লৈ পেলাই এখন ট্ৰেভেলগ প্ৰকাশ কৰি উলিয়াইছে। সেয়ে মই তেখেতসকলক স্মৃতি গ্ৰন্থটো মুকলি কৰিবৰ কাৰণে আহ্বান জনালোঁ। মহিলা সমাজ তেখেতসকলক জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এই সময়ত মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি দীপেন বড়ো ডাঙৰীয়াই তেখেতে শপতবাদ জনাইছে সৰ্ব পৰিয়াল হৈ পেলাই। আৰু এই সময়ত মই মাননীয় মুখ্যমন্ত্ৰী আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আজি আমাৰ বাবে এটা দুখৰ দিন। নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বৰুৱা ডাঙৰীয়াৰ পিতৃ আৰু সকলোৰে শ্ৰদ্ধাৰ শ্ৰীযুত আদুলা কছাৰী ডাঙৰীয়াই ইহলোকলৈ গমন কৰিছে আৰু ইহলোক এৰি পৰলোকলৈ গমন কৰিছে। তেখেতৰ আত্মাৰ সদ্গতিৰ অৰ্থে আজি আমি ইয়াত সকলো সমবেত হৈছোঁ। এগৰাকী সহজ সৰল কৃষক আৰু যোনে এই অঞ্চলটোৰ উন্নতিৰ সপোন দেখিছিল আৰু দীপেন বড়োৰ দৰে সুযোগ্য সন্তানক জন্ম দিছিল, তেনে এগৰাকী পিতৃক মই গভীৰ শ্ৰদ্ধা জনাইছোঁ আৰু তেখেতৰ আত্মা সদ্গতি লাভ কৰক, পৰম পিতাৰ শ্ৰীচৰণত স্থান লাভ কৰক, তাকে মই কামনা কৰিছোঁ। শোকসন্তপ্ত পৰিয়ালবৰ্গ আৰু গাঁৱৰ সকলোলৈ মই মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ আমি সকলোৱে তেখেতৰ অনুপস্থিতি যি অভাৱ, সেই অভাৱ আমি তেখেতৰ স্মৃতিৰ মাজেৰে, তেখেতৰ আদৰ্শ আৰু তেখেতৰ শিক্ষাৰ মাজেদি আমি সেই অভাৱ পূৰণ কৰিম
আৰু তেখেতৰ সেই আদৰ্শ আমি জীয়াই ৰাখিম, যাতে পৰলোকত থকাৰ পিছতো তেখেতৰ উপস্থিতি আমি সদায় আমাৰ এই লোকতো আমি অনুভৱ কৰি থাকিব পাৰোঁ। পুনৰ এবাৰ পুণ্য আত্মালৈ শ্ৰদ্ধা জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ।